নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ, গুৰুত্বপূৰ্ণ খবৰ। কিয়নো আজি অৰুণোদয় আঁচনি হিতাধিকাৰী বেংক একাউণ্টত সোমাই যাব নেকি ৩,০০০ টকা। লগতে আহি পৰিছে যিসকল গোটৰ মহিলাই গছপুলি ৰোপণ কৰিছিলে আৰু ১০,০০০ টকা লাভ কৰিছিলে উদ্যমিতা আঁচনিৰ, তেওঁলোকৰ বেংক একাউণ্টত সোমাই যাব ২৫,০০০ টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, যিসকলে জিঅ' টেগিং কৰিছিল চৰকাৰী ঘৰৰ বাবে তেওঁলোকৰ বেংক একাউণ্টত সোমাই যাব প্ৰথম কিস্তিত টকা। বেংক একাউণ্টত সোমাই যাব প্ৰথম কিস্তিত টকা। ৰেচন কাৰ্ড থকাসকলৰ বাবে আহি পৰিছে বৃহৎ সুখবৰ। আৰু আজিৰে পৰা সলনি হৈছে কেইবাটাও নতুন নিয়ম। আপোনালোকে যদিহে গেছ লাভ কৰে তেন্তে আপোনাৰ বাবে আহি পৰিছে নতুন খবৰ। LPG গেছৰ মূল্য হ্ৰাস হৈছে, পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস হৈছে, লগতে কেইবাটাও আঁচনিক লৈ নতুন খবৰ আহি পৰিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এইটো যিহেতু জুলাইৰ মাহ পৰিলে আৰু জুলাই মাহৰ পৰা দেশত ৯টাকৈ নতুন নিয়ম আহি গৈছে। আপোনালোকে যদি LPG লাভ কৰে আৰু বিভিন্ন আঁচনি লাভ কৰে তেন্তে আপোনালোকৰ বাবে ৯টাকৈ নতুন নিয়ম আহিছে। প্ৰথমটো নিয়ম হৈছে ১৮৩.৫০ টকাকৈ হ্ৰাস পালে LPG বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। আজিৰে পৰা আঁতৰিল পেট্ৰল ডিজেলক লৈ সকলো নিষেধাজ্ঞা। টিকট অবিহনে ৰেলত উঠিলেই ভৰিব লাগিব দুগুণ জৰিমনা। ন্যূনতম জৰিমনা ২৫০ টকাৰ পৰা বৃদ্ধি কৰি কৰা হৈছে ৫০০ টকা। ১.৫% পৰা ২.৫%লৈ বৃদ্ধি হ'ব বাহনৰ মূল্য। আধাৰ কাৰ্ডত ইমেইল আপডেট কৰাটো আজিৰে পৰা বিনামূলীয়া। আজিৰে পৰা ৩১ ডিচেম্বৰলৈ হ'ব সম্পূৰ্ণ বিনামূলীয়া। আজিৰে পৰা ক্ৰেডিট কাৰ্ডৰ নিয়মতো হ'ব পৰিৱৰ্তন। কিছুমান নিৰ্বাচিত ক্ৰেডিট কাৰ্ডৰ বিনামূলীয়া এয়াৰপৰ্ট লঞ্চ এক্সেছৰ সুবিধা পাবলৈ হ'লে পূৰ্বৱৰ্তী মাহত অন্ততঃ ৬০,০০০ টকা খৰচ কৰাটো বাধ্যতামূলক কৰা হ'ব। আজিৰে পৰা হ'ব ব্যয়বহুল হ'ব পাছপৰ্টৰ মাচুল। সাধাৰণ পাছপৰ্ট ৩৭ পৃষ্ঠাৰ, তাৰে মাচুল হ'ব ১৫০০ পৰা ২৫০০ টকা। তৎকাল পাছপৰ্ট ৩৭ পৃষ্ঠা, মাচুল হ'ব ৩৫০০ পৰা ৫,০০০ টকা। আৰু জাম্বো পাছপৰ্ট ৬০ পৃষ্ঠা, সাধাৰণ কেটেগৰীৰ মাচুল ২,০০০ পৰা ৩,৫০০ টকা আৰু তৎকালত ৪,০০০ পৰা ৬,০০০ টকালৈ বৃদ্ধি পাইছে। জৰিমনা নভৰাকৈ ITR দাখিলৰ অন্তিম তাৰিখ হৈছে ৩১ জুলাই। যদিহে আপুনি ITR দাখিল কৰিব লগা আছে তেন্তে ৩১ জুলাইৰ আগতে দাখিল কৰিব, অন্যথা জৰিমনা ভৰিব লাগিব। উজ্জ্বলা ৰন্ধন গেছৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ। এই মুহূৰ্তত আহি পৰিছে উজ্জ্বলা হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰেই কৰক eKYC, নহ'লে নাপাব গেছৰ চিলিণ্ডাৰ। উজ্জ্বলা গ্ৰাহকসকলৰ বাবে এটা নতুন খবৰ, তেওঁলোকে অতি শীঘ্ৰেই কৰিব লাগিব eKYC। যিসকল গ্ৰাহকে eKYC আধাৰ সংযোগ কৰা নাই শীঘ্ৰেই কৰি লওক। নিজৰ LPG বিতৰণৰ সৈতে কৰিব eKYC আৰু আধাৰ সংযোগৰ কাম। যোৰহাট জিলা খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে জাননী। আপুনি শীঘ্ৰেই কৰি লওক eKYC, নহ'লে নাপাব গেছ চিলিণ্ডাৰ। যিসকল গ্ৰাহকে eKYC আৰু আধাৰ সংযোগ কৰা নাই শীঘ্ৰেই কৰি লওক। নিজৰ LPG বিতৰণৰ সৈতে কৰিব eKYC আৰু আধাৰ সংযোগৰ কাম। যোৰহাট জিলা খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাননী জাৰি কৰিছে। উজ্জ্বলা ৰন্ধন গেছৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ, শীঘ্ৰেই কৰক eKYC। ভাল খবৰ আহি পৰিছে চিলিণ্ডাৰৰ গ্ৰাহকৰ বাবে সকাহ। যিসকলে চিলিণ্ডাৰ ব্যৱহাৰ কৰি LPG চিলিণ্ডাৰ, হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। এতিয়াৰে পৰা আজি যিহেতু ১ জুলাই আৰু আজিৰে পৰা মূল্য হ্ৰাস পালে ১৯ কেজি চিলিণ্ডাৰৰ ১৭৩.৫০ টকা মূল্য হ্ৰাস পালে আপোনালোকে ১৭৫.৫০ টকা কমত কিনিব পাৰিব এতিয়াৰে পৰা বাণিজ্যিক চিলিণ্ডাৰ। গুৱাহাটীত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৩,১৭৩ টকা আৰু অন্য ঠাইত বেলেগ দাম হ'ব। দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২৯৩০ টকা আৰু সেই অনুপাতে আপোনাৰ জিলাত কিমান সেইটো জনাব। শীঘ্ৰে নগাঁৱৰ ১৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চলিব উচ্ছেদ। ঘাইপথৰ কাষত থকা ব্যৱসায়ীলৈ NHIDCLৰ নিৰ্দেশনা জাৰি। ঘাইপথৰ কাষত অবৈধভাৱে গঢ়ি উঠা ব্যৱসায়িক প্ৰতিষ্ঠানত চলিব বুলডোজাৰ। অবৈধ দোকান পোহাৰ অস্থায়ী আন্তঃগাঁথনি আঁতৰাবলৈ ৭ দিনৰ সময়সীমা দিছে NHIDCLৰ নিৰ্দেশনা। অমান্য কৰাসকলৰ বিৰুদ্ধে প্ৰশাসনে ল'ব ব্যৱস্থা। ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই হোৱা দুৰ্ঘটনা ৰোধ কৰিবলৈ এই পদক্ষেপ।
আৰু জুবিন গাৰ্গৰ বেংক একাউণ্টৰ সকলো নথি হস্তান্তৰ কৰা হৈছে। আজি আনুষ্ঠানিকভাৱে হস্তান্তৰ হ'ল গৰিমা গাৰ্গৰ হাতলৈ। আৰু কৃষক পঞ্জীয়নৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। আপুনি যদিহে এতিয়াও কৃষক পঞ্জীয়ন কৰা নাই তেন্তে অতি শীঘ্ৰে কৰি ল'ব। কৃষক পঞ্জীয়ন, কৃষকৰ পৰিচয়, কৃষকৰ পঞ্জীয়ন নিশ্চিতকৰণৰ জৰিয়তে আঁচনিৰ সুবিধাসমূহ লাভ কৰক। আপুনি জানেনে কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহৰ সুবিধা লাভ কৰিবলৈ আৰু ৰাসায়নিক সাৰ ক্ৰয় কৰিবলৈ কৃষক পঞ্জীয়ন বাধ্যতামূলক। নহ'লে সকলো আঁচনি আৰু সাৰ ক্ৰয়ৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হৈছে আধাৰ কাৰ্ড, নিজৰ নামত থকা খেতি মাটিৰ জমাবন্দী, আধাৰৰ লগত সংযুক্ত মোবাইল নম্বৰ। আপুনি কৃষক পঞ্জীয়ন ক'ত কৰিব? নিকটৱৰ্তী সেৱা কেন্দ্ৰ অথবা অৰুণোদয় কেন্দ্ৰত গৈ আপুনি কৰিব পাৰিব। স্থানীয় কৃষি সম্প্ৰসাৰণ সহায়কৰ সহায়ত কৰিব পাৰিব। অন্যথা স্থানীয় সহায়কৰ সহায়তো আপুনি পঞ্জীয়ন কৰিব পাৰিব। অতি শীঘ্ৰে এগ্ৰিষ্টেকৰ কৃষক পঞ্জীয়ন কৰাই লওক।